To committee interstate or border committee honorable chief minister Dr. Himanta Biswa Sarma ডাঙৰীয়া তেখেতে গঠন কৰা আছে কমিটি গঠন কৰা আছে সেই কমিটিটো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ লগতো আলোচনা কৰিব আৰু আগৰ ষ্টেটমেন্ট আপোনালোকে দেখিছে honorable chief minister কৈছে যে land belong to under কাৰ্বি আংলং অটোনমাস কাউন্সিল we got 6 scheduled district in India. গতিকে 6 scheduled districtৰ যেতিয়া আমাৰ লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল গতিকে মাটি সীমাটো আমি আলোচনা কৰি এতিয়া মাটি সীমাৰ কথালৈ এতিয়ালৈকে অহা নাই ইয়াত সেইদিনা ঘটনা হৈছে ইয়াতে যিটো ঘটনা হৈছে আমি চাবলৈ আহিছোঁ যে আমাৰ ডিজিপি সাহেব জিপি সিং ডাঙৰীয়া ইয়াত আহিছে ডিআইজি আছে এছপি গোটেইখিনি টিমটো লৈ মই এমপি আহিছে আৰু এমএলএ আহিছে গোটেই এমএলএ মোৰ কাউন্সিলৰ যিমানখিনি টিম এই ঘটনাটো নামিছে আৰু ইয়াৰ সেই ঘটনাটো ইয়াতো কোনো মানে বৰ্ডাৰৰ সমস্যা নহয় ইয়াত যিবিলাকৰ কাট চুৰ কৰিছে কাট চুৰ কৰাবিলাকক ধৰিছে আৰু ইয়াত কোনো ইয়াত জয়ন্তীয়া বুলি নহয় কাৰ্বি বুলি নহয় ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি ফৰেষ্টৰ টিম্বাৰ যিবিলাকৰ চুৰ কৰিছে সেইটো আমি ধৰি আছোঁ ইয়াত মেঘালয় ছাইডৰ ইণ্টাৰষ্টেট বৰ্ডাৰৰ ছাইডত যিবিলাক আমাৰ ফৰেষ্টৰ গছবিলাক আছে যিবিলাক চুট কৰিছে এতিয়ালৈকে আপোনালোকৰ খেৰুনি ৰেঞ্জ অফিচাৰ চাওক প্ৰায় 23টামান ইয়াতে 23টামান ট্ৰাক ইয়াত ধৰা হৈছে এতিয়া টিম্বাৰ লৈ আৰু সেইদিনা ঘটনাটো আমিও ৰিকুৱেষ্ট কৰিছোঁ অনাৰেবল চিফ মিনিষ্টাৰক যে ইয়াৰ CBI দিব লাগিব জুডিচিয়েল ইনকুৱাৰী কৰিব লাগিব ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী কৰিব লাগিব সেইটো অলৰেডি চিফ মিনিষ্টাৰ ঘোষণা কৰা হৈছে সেইটো ইনকুৱাৰী কৰা হ'ব যোনে সেইটো সেইবিলাকৰ কাম কৰিছে তেওঁ পানিশমেণ্ট পাব আইনমতে যিটো এতিয়া ল' মতে এইটো পানিশমেণ্ট পাব ডিজিপি ছাৰ এটা কৈছোঁ ছাৰ 8 দিন গুচি গ'ল এই ঘটনা হোৱা এতিয়াও ছাৰ মুভমেণ্ট টেন্স হৈ আছে বৰ্ডাৰ একো টেন্সটো ইয়াত দেখা নাই গছ এইটো ইয়াত এতিয়া নহয় এইটো আগৰ পৰাই ইয়াতে ভৱিষ্যত এনেকুৱা ঘটনা নহয় আৰু এইটো ঘটনা আমি হ'ব নিদিওঁ আৰু ইয়াত আমাৰ মুখৰ ওচৰত যিটো নেকি বৰ্ডাৰৰ ওচৰত ইয়াত যিটো নেকি ফৰেষ্ট কেম্পত আমি পাৰ্লিমেণ্ট অফিচ বনাব বিচাৰিছোঁ ৰেঞ্জ অফিচ ইয়াৰ ৰেঞ্জ অফিচ বনাব আমাৰ জিৰিগেণ্ডিঙৰ ৰেঞ্জ অফিচ নাই মকৰমা নাই ইয়াৰ গতিকে ইয়াত আমাৰ মুখৰ ওচৰত ইয়াৰ বৰ্ডাৰৰ ওচৰত ইয়াতে যিটো ফৰেষ্ট কেম্প আছে ইয়াতে আমি ফৰেষ্ট ৰেঞ্জ অফিচত ইয়াতে বহাব বেটেলিয়ন কেম্প থাকিব ফৰেষ্ট বেটেলিয়ন কেম্প থাকিব আৰু গোটেইখিনি আমি এই ব্যৱস্থাটো আমি এইটো আলোচনা কৰি আছোঁ এইটোতো ছাৰ আৰু এটা কথা যিহেতু মেঘালয়ে তেওঁলোকে আগ্ৰাসন কৰিছে আৰু যিটো বনাব পাৰে আমিও প্ৰপ'জাৰ দিছোঁ এইটো NEC পৰা এইটোতো কেন্দ্ৰ চৰকাৰৰ আঁচনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি সেইটো ৰাস্তাটো এতিয়া আমি খেৰুনিৰ পৰা ইয়ালৈকে আহি যাব এইটো ৰাস্তাটো একেই ৰাস্তাই হ'ব ৰাস্তাটো বনাব এইটোতো অহা যোৱা ৰাস্তা অৰ্থাৎ আপুনি ক'ব কৈছে নেকি प्रशांत भूँया DIG सेंट्रल रेंज सत्यराज हजारिका और कमिश्नर मनीष ठाकुर ইয়াত কেম্প কৰিলে প্ৰায় 5-6 দিন সিদিনা যিটো পৰিস্থিতি আছিলে আজি যিটো পৰিস্থিতি আছে সেইটোৰ ভিতৰত যথেষ্ট পাৰ্থক্য আছে সিচুৱেশ্যন নৰ্মেলাইজ হওঁতে অকণমান টাইম লাগে কাৰণ পাব্লিকৰ মাজত এটা ট্ৰাষ্ট আহিব লাগিব আকৌ সেইটোহে আমি চেষ্টা কৰি আছোঁ আৰু যেনেকৈ চিফ সাহেবে কৈছে ইতিমধ্যে ঘটনাৰ বিষয়ে যেটোকে বহুতখিনি আলোচনা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিৰ্দেশ দিছে যে আমি ইমিডিয়েটলি সেইটো তদন্ত CBI ট্ৰান্সফাৰ কৰিবলৈ লিখিব লাগে সেইটো আমি লিখাৰ পিছত সেইটো এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আছে মই ভাবোঁ 2 দিনৰ ভিতৰত এই তদন্ত ট্ৰান্সফাৰ কৰা অৰ্ডাৰটো আহি যাব ছেকেণ্ড গভৰ্ণমেণ্ট অফ আসাম অলৰেডি এটা জুডিচিয়েল ইনকুৱাৰী অৰ্ডাৰ কৰিছে 3 নম্বৰ মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই ঘটনাৰ কোনো পদে কোনো বৰ্ডাৰ ডিস্পিউটৰ লগত লেনা দেনা নাই এইটো কমপ্লিটলি এটা টিম্বাৰ স্মাগলিঙৰ কেছ আমি ইতিমধ্যে ফৰেষ্টকো কৈছোঁ আৰু স্থানীয় আৰক্ষীকো কৈছোঁ যে যিখিনি ইয়াত ফৰেষ্ট প্ৰডাক্টছৰ স্মাগলিং চলি আছে সেই স্মাগলিঙৰ লগত কোন জড়িত হৈ আছে কেনেকৈ জড়িত হৈ আছে সেইটোৰ ওপৰত এটা সঠিক তদন্ত কৰিব লাগে আৰু যিখিনি মানুহ জড়িত হৈ আছে আমাৰ অসমৰ যিখিনি মানুহ আছে এইখিনিৰ ওপৰত একশ্যন ল'ব লাগে আৰু মেঘালয়ৰ যদি কোনোবা মানুহ সেইটোৰ লগত জড়িত হৈ আছে সেইটো আমি মেঘালয় আৰক্ষীক জনাব লাগে আৰু মেঘালয় আৰক্ষীয়ে আইনগত যিখিনি ব্যৱস্থা আছে সেইটো ল'ব কাৰণ ফৰেষ্টৰ বিষয়ে আপোনালোকে জানে যে যথেষ্ট দীঘলীয়া গাইডলাইন্স সুপ্ৰিম কোৰ্টৰ পৰা আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ পৰা ইতিমধ্যে দি থোৱা হৈছে চ' এইখিনি
আমাৰ যিখিনি অসমৰ ফৰেষ্ট অসম আৰক্ষী আৰু মেঘালয়ৰ যিখিনি আছে তেওঁলোকেও মানিব লাগে কাৰণ সুপ্ৰিম কোৰ্টটো চবৰ কাৰণে NGT চবৰ কাৰণে একেই আমি আজি আহি সেইটো পৰ্যবেক্ষণ কৰিব আহিছোঁ যে বৰ্তমান কেনেকুৱা পৰিস্থিতি আছে কি আছে বাকী আপোনালোকে যিখিনি কথা কৈছে এইটো আজি আমিও পৰ্যবেক্ষণ কৰিছোঁ আৰু সেইটোৰ ওপৰত আমি ব্যৱস্থা অনাগত 2 দিনৰ ভিতৰত ল'ম স্যার এই এরিয়াটো সিকিউর কৰিবলৈ ফিউচার যাতে এনেকুৱা নহয় কেনেকুৱা কিবা ইয়াত যেতিয়া সেই ঘটনাটো হৈছিলে ঘটনাৰ ইমিডিয়েটলি পিছত কেন্দ্ৰীয় চৰকাৰ ইয়াত 4 কোম্পানী BSF পঠাইছে 2 কোম্পানী আমাৰ অসমৰ সাইডত আহিছে 2 কোম্পানী মেঘালয় সাইডত আহিছে আৰু যেতিয়ালৈকে সিচুৱেশ্যনটো নৰ্মেলাইজ নহয় সেই সময়লৈকে সেই BSF কোম্পানীটো ইয়াত থাকিব আৰু তেওঁলোকে স্থানীয় আৰক্ষী মেঘালয় হওক অসমৰ হওক তেওঁলোকৰ লগত মিলি জইণ্ট পেট্ৰলিং কৰি থাকিব